দেৰি নকৰি বাইকখন লৈ লাহেকৈ ওলালোঁ। প্ৰায় মাথাউৰিটো দাঁতিতে লাগি থকা এইখন আকৌ সোৱণশিৰি নদীৰ এটা খুঁটি। সেইফালে আকৌ গছডালত চৰাই কেইটামান বহি আছে। কি যে সুন্দৰ দৃশ্য নহয়নে বাৰু? এইটো আকৌ জিৰণি ঘৰ। কাষতে থকা বাঁহৰ দলংখনেৰে আকৌ খুঁটিটোৰ সিপাৰলৈ যায়। ভিডিঅ'সমূহ পিছে আপোনালোকে কেনেকুৱা পাইছে মোক জনাবচোন, আৰু যদি ক'ৰবাত কিবা ভুল পাইছে আঙুলিয়াই দিব বুলি আশা ৰাখিম। এতিয়া আপোনালোকক লৈ যাওঁ দিৱানা চাপৰিলৈ। ঝাওবন্দৰ আৰু মাজেদি লাহেকৈ মই বাইকখন চলাই গৈ আছোঁ। এয়া দেখিব পাৰিছে নহয়, সোৱণশিৰিৰ সুদিটোত মই হাত বোলাইছোঁ। কি যে ধুনীয়া পৰিৱেশ। গৰু জাতিও ৰ'দৰ পখৰ তাপত ৰ'ব নোৱাৰে পানী খাব আহিছে। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। तू पहाड़ की बांध तेरी नौपट की